हेलो एवरीवन কি খবৰ তোমালোকৰ আশা কৰিছো সবাই ভালে আছা আৰু নিজৰ প্ৰস্তুতি ভালে চলাই আছা কিয়নো 21 তাৰিখে আমি জানো ম্যাথ পৰীক্ষা হ'বলৈ গৈ আছে তো সেই কাৰণে মই ভাবিলো ম্যাথছৰ ওপৰত কিছুমান অকমান ইম্পৰ্টেন্ট এমসিকিউ লৈ আহা যাওক সেই কাৰণে মই বেছি আনা নাই আজি অকমান আনিছো আৰু এজনে বাৰবাৰ মোক মেসেজ কৰি আছে স্যাৰ এই গেটা এমসিকিউ আপুনি সলভ কৰি দিয়ক এই গেটা এমসিকিউ সলভ কৰি দিয়ক তো মই সেই কাৰণে তেওঁৰ বাবে এটা এমসিকিউ সলিউশন লৈ আহিছো এই কোশ্চেনো পঠাই দিছে মোক সেই কোশ্চেন খিনি মই সলভ কৰি উলাইছো যদি কোশ্চেন খিনি কৰি আছো আপোনালোকৰ সুবিধা হ'ব সবে চাই লব ভিডিওটো ঠিক আছে কাৰণ 21 তাৰিখে পৰীক্ষা হ'ব গৈ আছে তো প্লিজ আপোনালোকে ভিডিওটো চাব আৰু লগতে ভালকে প্ৰেক্টিস কৰি থাকিব ম্যাথমেটিক্স গোটেইখিনি ডিপেন্ড কৰে একচুয়ালি প্ৰেক্টিসৰ ওপৰত যদি আপোনাৰ প্ৰেক্টিসত কিবা লেক হৈ থাকে তেনেহলে আপোনাৰ বহুত অসুবিধা হ'ব ঠিক আছে চাব আজি আমি লেট নকৰো কাৰণ তোমালোকৰ পৰীক্ষা আহি গৈছে ভিডিওটো ইমান দীঘল নকৰো সোনকালে তোমালোকে সলভ কৰি লবা পিছত চাই লবা আৰু প্লিজ পেন পেপাৰ লৈ বহিবা ইয়াতে চোৱা কি দিছে প্ৰথম প্ৰশ্নটো কি দিছে যদি অকনমান ইয়াতে চাবা ইয়াতে a নহয় এটো আলফা হ'ব ঠিক আছে যদি আলফা আৰু বিটা p of x = 0 হয় এইটো যেটো সমীকৰণ আছে এইটো x² - x - 1 0 হয় তেতিয়া 1/alpha 1/alpha + 1/beta ৰ মান হ'ব তেনে 1/alpha আৰু 1/beta ৰ মান কি হ'ব সমীকৰণটো আমাক কি দিয়া আছে p of x = কি দিয়া আছে x² - x - 1 এইটো সমীকৰণ দিয়া আছে এতিয়া আমি কি জানো যে মূল দুটাৰ যোগফল যদি মূল দুটা দিয়া থাকে তেনে যোগফলটো কি হয় আমি জানো যোগফলটো হ'ব আলফা + বিটা = -ba আৰু মূল দুটাৰ পূৰণফল কি হ'ব ca ঠিক আছে ca এতিয়া কথাটো হল ইয়াতে a কিমান আছে ইয়াতে মই যদি a উলাব যাও ইয়াতে a আহিব 1 a কোন হয় x² ৰ হক x ৰ হক কোন আছে ইয়াতে কোনো নাই 1 আছে b কিমান হ'ব b ইয়াতে -1 হ'ব কাৰণ x ৰ ফালে কোন আছে 1 আছে -1 হৈ যাব আৰু c কিমান আছে একচুয়ালি +1 থাকে আমি ইয়াতে -1 আছে তো এই কাৰণে আমি ইয়াতে -1 a এর ভ্যালু b এর ভ্যালু c ভ্যালু পাইলো তেতিয়া আমি a আলফা + বিটা মান কি হ'ব b - b - b এর মান -1 / a আছে 1 মাইনাস ক্যান্সেল 1/1 মানে 1 হয় তার মানে আলফা + বিটা আমি কি হলো 1 পালো अगेन আলফা * বিটা মূল দুটার পূৰণফল আমি কি পাম a * c ঠিক আছে c এর ভ্যালু কিমান আছে -1 * a এর ভ্যালু 1 তার মানে এটো -1 কথাটো আপোনালোকে গম পাইছে তাহলে আলফা + বিটা আৰু আলফা বিটা আমি পাইলো এতিয়া আমাক উলাব দিছে 1/alpha + 1/beta এটো কইলে কি হ'ব তলত যদি তোমালোকে এলসিএম লও কি হয় এই দুটা পূরণ হৈ যাব আলফা বিটা ওকে আৰু এই দুটা পূরণ হৈ যাব আৰু এলসিএম হলে কি হ'ব এই দুটা পূরণ কৰা বিটা আৰু এই দুটা পূরণ কৰিলে বিটা + আলফা আলফা + বিটা দুটা একেই কথা a + b b + a একেই কথা একেই রেজাল্ট দিব আমাক প্রতিবাৰ তো একো অসুবিধা নাই তলত কি আছে আলফা বিটা ঠিক আছে আলফা + বিটাৰ ভ্যালু কিমান হ'ব আলফা + বিটা আমি উলিয়াই লৈছো ইতিমধ্যে আলফা + বিটা কিমান পাইছো আমি 1 পাইছো ইয়াতে আমি 1 লিখিম ঠিক আছে আৰু ইয়াতে তলত কি আছে আলফা বিটা কিমান আছে আলফা বিটাৰ ভ্যালু আমি কিমান পাইছো ইয়াতে -1 পাইছো তেনে ইয়াতে -1 লিখিম এতিয়া কথাটো হল 1/-1 এটা কথা সদায় মনত ৰাখিবা -a/b = -a/b ইয়াতে মাইনাস দিলে = a/-b তিনিটা ভ্যালু একেই বুজাব তোমাক -a/b = -a/b a/-b তিনিটা ভ্যালু একেই দিয়ে তুমি মাইনাসটো যতে নিলিখিবা এতে তলত মাইনাস আছে এইটো এতে মাইনাসটো থাকি যাব -1/1 লিখিব আৰু তলত 1 নিলিখিলো হয় তাৰ आंसर আমাৰ কিমান আহিব -1 অপচন নম্বৰ এ ইজ দি কারেক্ট आंसर ঠিক আছে তেনে 1/alpha আৰু 1/beta ৰ ভ্যালু কিমান হ'ব -1 দ্বিতীয় প্ৰশ্নটো আপোনালোকে চাব ইয়াতে কি কৈছে ভেদ নিৰূপক মানে d এর ভ্যালু লব d এর ভ্যালু কিমান b² - 4ac ইয়াতে দিয়া আছে সমীকৰণ x - 2 হোল স্কয়ার = 0 এতিয়া কথাটো হল ইয়াৰ যদি d এর ভ্যালু উলাব লাগে তেনেহলে আমি কেনেকৈ উলাম ইয়াক আমি ভাঙি দিও কি হ'ব ইয়াতে এটো যদি তোমালোকে কম্পেয়াৰ কৰা এটো কাৰ নিচিনা হৈ আছে a - b হোল স্কয়ার আৰু a - b হোল স্কয়ার সূত্র কি a² - 2ab + b² হয় নহয় হয় তো এতিয়া ইয়াতে কি হ'ব a² a যদি আমি এটো লও এটো কম্পেয়ার করি তাহলে a এর ভ্যালু কিমান x আৰু b এর ভ্যালু কিমান 2 তেনেহলে a এর ঠাইত আমি x লিখিম x² - 2ab - 2a কিমান আছে x b কিমান আছে 2 + b² মানে 2² ইয়াতে কিমান হ'ব x² - 2 2 পূৰণ কৰিলে 4 4x + 4 = 0 এতিয়া ইয়াত d এর ভ্যালু কিমান হ'ব d = আমি জানো d = b² - 4ac b এর ভ্যালু কিমান আছে ইয়াতে x ৰ হক b মানে কোন x ৰ হক এটো আমি কার লগত তুলনা কৰিম ax² + b of x + c = 0 ঠিক আছে এটো আমি এটো লগত তুলনা কৰিম যে x² হক কিমান ইয়াতে 1 b কি আছে x ৰ হক 4 আছে কিন্তু ইয়াতে মাইনাস আছে প্লাস তার মানে -4 b এর ভ্যালু আছে -4² -4 * a কিমান আছে x² লগত কিমান আছে x² লগত ইয়াতে কোনো নাই আৰু যাৰ কোনো নাই তাৰ কোন থাকে 1 থাকে ইয়াতে 1 আহিব
ইনটু সি, সি ইয়াতে +4, সি ইয়াতে +c, তার মানে সি এর ভ্যালু কিমান আছে 4। ঠিক আছে, 4 স্কয়ার কৰিলে কিমান হ'ব 16 আৰু ইয়াতে 4 * 4 কিমান হ'ব -16, দ্যাট ইজ 0। তেনেহলে ইয়াৰ ভ্যালু ভেৰিয়েবলৰ ভ্যালু কিমান হ'ব d = 0। আশা কৰিছো তোমালোকে বুজি পাইছে, একেবাৰে ইজি হয়, ইমান এটা কঠিন নহয়। ঠিক আছে, নেক্সট তোমালোকে আগুৱাই আহা ইয়াতে। ঠিক আছে, কি কৈছে ইয়াতে চোৱা প্ৰশ্নটো, তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয়। দ্বিঘাত সমীকৰণ কি বুলি কৈছে, নহয় বুলি কৈছে। ঠিক আছে, তেনেহলে আমি দ্বিঘাত সমীকৰণ নহয়, দ্বিঘাত সমীকৰণ কাক কোৱা হয়, ax² + bx + c = 0। যিবোৰ সমীকৰণৰ সৰ্বোচ্চ ঘাত 2 থাকে তেনে সমীকৰণক দ্বিঘাত বুলি কয়। দ্বি মানে 2, ঘাত পাৱাৰ 2। যিবোৰ সমীকৰণত চলক মানে x ৰ ঘাত আটাইতকৈ বেছি 2 হ'ব লাগিব, 2তকৈ বেছি হ'ব নোৱাৰে, 2তকৈ কম হ'ব নোৱাৰে, 2 হ'ব লাগিব। 2 থাকিলে তেনে সমীকৰণক আমি কি বুলি কম, দ্বিঘাত সমীকৰণ। দ্বিঘাত 2 ঘাত 2। ইয়াতে কিমান আছে, সমীকৰণ নহয়, তাৰ মানে যিটো সমীকৰণৰ ঘাত 2ৰ বেছি বা কম আহিব সেইটো দ্বিঘাত সমীকৰণ নহয়। ইয়াতে চোৱা এতিয়া কি আছে। ঠিক আছে, তোমালোকে যদি কম্পেয়াৰ কৰা ওতলে ওপৰে, ইয়াতে চাবা ইয়াতে কিমান আছে x - 2 হোল কিউব। এটো যদি মই এতিয়া তুলনা কৰো, কার লগত তুলনা কৰিব লাগিব, মোৰ হাতত এটা ফৰ্মুলা আছে a - b হোল কিউব = a³ - b³ + 3a²b, সরি a³ - 3a²b + 3ab² - b³। এটো এটা ফর্মুলা লগত ইয়াত কম্পেয়াৰ কৰিব। কম্পেয়াৰ কৰিলে এইটো যদি আমি কম্পেয়াৰ কৰো তেনেহলে আমি এইফালে কি পাম, x³ a³ মানে কি, a³ লগত x, b ৰ লগত 2, x³ - 3a² মানে x² b কিমান আছে 2। ঠিক আছে, তাৰ পিছত a²b * 3ab² + 3 a কিমান আছে a আছে x, b কিমান আছে 2² + b³ সরি -b³ মানে 2³ এতিয়া কথাটো হল সমীকৰণটোত আমি কিমান পাইছো, ইয়াতে x³ পাইছো, ইয়াতে x³, ইয়াতে কিমান আছে x। তেনেহলে সমীকৰণটোৰ এইফালে x³ থাকিব আৰু বাকি কিটা সমীকৰণ চোৱাচোন তোমালোকে, যে x³ নাথাকে। এইটো সমীকৰণত x আৰু x পূৰণ কৰিলে x² থাকিব, এটো অকনমান ভুল আছে চাগে, কোশ্চেনটো টাইপিংত ভুল আছে, সমীকৰণ নহয় বুলি কৈছে। এইটো সমীকৰণ যদি আমি পূৰণ কৰি দিও x * x + 1, এইফালে আছে x + 2 * x - 2 - 2। ঠিক আছে, এইটো যদি আমি পূৰণ কৰি দিও x * x x² + x, এইফালে কি হ'ব x * x কিমান হৈ যাব x²। এইটো আমি পূৰণ কৰি দিলে -2x, এইটো পূৰণ কৰি দিলে +2x, এইটো পূৰণ কৰি দিলে 2 × 4 - 4 - 2। ঠিক আছে, দুয়োফালে x² আছে, x² কাটি যাব, ইয়াতো x² নাই, তেনেহলে এইটোতো দ্বিঘাত নহয়। ঠিক আছে, এইটো দ্বিঘাত হয়, এইটোও দ্বিঘাত হয়। অকনমান এই দুটা প্ৰশ্ন অকনমান ডাউট হৈ আছে। ইয়াতে x³ আছে, এইটো 2x³ হ'ব চাগে, এইটো 2x³ নহব, অকনমান ডাউট আছে। এই দুটা অপচনৰ ভিতৰত এটা হ'ব, কোনবা এটা অপচন টাইপিংত মিস্টেক হৈছে। ঠিক আছে, বাকি তুমি জাস্ট এটোৱে চাব লাগিব যে x² আছে নে নাই। যদি x² থাকে, বাকি x² কে পাৱাৰ বেছি নাই, তেনেহলে এটো দ্বিঘাত হ'ব। আৰু যদি x² না থাকে বা x ৰ পাৱাৰ ম্যাক্সিমাম পাৱাৰ 1 বা 3 আছে, 2 নাই, তেনেহলে এটো দ্বিঘাত সমীকৰণ নহব। তোমালোকে এটো চাই লও। ঠিক আছে, তাৰ পিছত ইয়াতে চাও কি কৈছে, ইয়াতে এটা প্ৰশ্ন দিয়া আছে, ইফ abc সদৃশ edf, ত্রিভুজ abc edf হলো সদৃশ, তলৰ কোণটো সত্য। এটা কথা সদায় মন ৰাখিবা, ইয়াতে কি দিছে, ত্রিভুজ abc সদৃশ ত্রিভুজ edf। এটা কথা মন ৰাখিবা, যেতিয়া সদৃশ এনেকে দিয়া থাকিব ন, তেতিয়া সদায় মন ৰাখিবা a কোণটো e ৰ সমান, ঠিক আছে, b কোণটো d ৰ সমান আৰু c কোণটো f ৰ সমান। ঠিক আছে, তাৰ মানে মই ইয়াৰ পৰা লিখিব মানে কম্পেয়াৰ কৰিব, একেবাৰে সেম টু সেম কম্পেয়াৰত যাব লাগিব। এংগেল a = এংগেল e, এংগেল b = এংগেল d, এংগেল c = এংগেল f। তেনেহলে ইয়াতে চোৱা, এংগেল a = এংগেল f নহব, এংগেল a = এংগেল d, এংগেল a নহব, এংগেল b = এংগেল d, এংগেল b = এংগেল d, এইটোৱে হ'ব, এইটোও নহব। অপচন নম্বৰ c ইজ দি কারেক্ট আনসার। তোমালোকে জাস্ট এনেকে মিলাব লাগিব, বস্তুটো ভালদৰে চাই মিলাব লাগিব যে a যাব e ৰ লগত, b যাব d ৰ লগত, c যাব f ৰ লগত, এংগেল কেটা এনেকে সমান হ'ব। ঠিক আছে, আৰু এটা কথা মই ইয়াতে কৈ দিও, অনুৰূপ বাহুবোৰ কেনেকে হ'ব, ab ৰ অনুৰূপ বাহু ed হ'ব, ঠিক তেনেদৰে bc ৰ অনুৰূপ বাহু df হ'ব, ঠিক তেনেদৰে
চাব ইয়াতে AC ৰ অনুৰূপ বাহু EF হ'ব এটো ভালকে মনত ৰাখিবা ঠিক আছে তাৰ পিছত ইয়াতে চাও দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক হলে কোশ্চেন ৰিপিট ইয়াতে চাও এতিয়া কি প্ৰশ্ন দিছে এটো ঠিক আছে যে যদি LX plus 2y minus 9 equal to 0 আৰু 3x plus my minus 18 equal to 0 সমীকৰণত দুটালে বুজোৱা ৰেখা দুটাৰ সমান্তৰাল হয় যত LM অখণ্ড সংখ্যা তেন্তে তলৰ কোণটো হ'ব সমান্তৰাল বুলি ক'লে আমি কি বুজি পাও দুটাল ৰেখা কি ৰেখা দি আছে এটা দি আছে LX plus 2y minus 9 equals to 0 আৰু এটা কি দি আছে 3x plus my minus 18 equal to 0 okay no problem যেতিয়া এনেকা দিয়া থাকে আৰু যদি কয় যে সমান্তৰাল ৰেখা দুটাল কি সমান্তৰাল তেতিয়া হলে আমাৰ কি কৰিব লাগে এটা আমাৰ শর্ত থাকে শর্তটো কি থাকে আমাৰ হাতত a1 by a2 equals to b1 by b2 not equal to c1 by c2 এতিয়া কথাটো হল আমাক কার ভ্যালু লব লাগে l আৰু m ৰ ভ্যালুটো লব লাগে তেনেহলে এইটোৰ আমাৰ দৰকাৰ নাই আমি ইয়াৰ পৰাই বাকিখিনি কাম কৰিম a1 ৰ ভ্যালু কিমান আছে l a2 ৰ ভ্যালু কিমান আছে 3 equals to b1 ৰ ভ্যালু কিমান আছে 2 divided by b2 ৰ ভ্যালু কিমান আছে m বজ্ৰ পূৰণ কৰি দিয়া l into m lm 3 into 2 কিমান হৈ যাব 3 আৰু 2 গুণ কৰি 6 lm equals to 6 option number d is the correct answer lm equals to 6 বহুত বেছি ইজি হয় একেবাৰে ইজি হয় তোমালোকে জাস্ট এইখিনি নিয়ম জানিব লাগিব কি যে যদি অদ্বিতীয় সমাধান হয় তেনেহলে a1 by a2 not equals to b1 by b2 যদি সমান্তরাল ঠিক আছে যদি সমান্তরাল হয় তেনেহলে কি হবে ইয়াতে ডাইরেক্ট মনে রাখিবা a1 by a2 b1 by b2 not equal to c1 by c2 ঠিক আছে একেবারে ইজি তাৰপিছত ইয়াতে চোৱা কি দিছে ইয়াতে for which value of p কি মানৰ বাবে এত আৰু এত সমীকৰণবোৰ অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান এতিয়া মই কৈছো অদ্বিতীয় সমাধান থাকাৰ ভ্যালু কি হয় নিয়মটো কি আছিল a1 by a2 not equals to b1 by b2 ঠিক আছে এইটো আছিল অদ্বিতীয় সমাধান থাকাৰ নিয়ম ইয়াতে a1 ৰ ভ্যালু কিমান আছে যদি আমি এইটো প্ৰথম সমীকৰণ ধৰি লও a1 আছে আমাৰ 4 আৰু a2 কিমান আছে আমাৰ 2 not equals to b1 কিমান আছে আমাৰ p b2 কিমান আছে আমাৰ 2 ঠিক আছে ইয়াতে তলত 2 আছে ইফালে তলত 2 আছে 2 আৰু 2 মই কাটি দিয়াৰ পিছত কি থাকিব p equals to মানে 4 not equals to p that means p not equals to 4 তাৰ মানে p ৰ ভ্যালু 4 হ'ব নোৱাৰে 4 ৰ বাহিৰে পৃথিৱীত যিমান ভ্যালু আছে সব হ'ব পাৰিব কিন্তু p ৰ ভ্যালু কেৱল 4 হ'ব নোৱাৰে p not equal to 4 option number a is the correct answer ঠিক আছে p ৰ কি মানৰ হবে p ৰ ভ্যালু 4 ৰ বাহিৰে বাকি সব ভ্যালু হ'ব পাৰিব এনেকা নহয় যে p 4 হ'ব নোৱাৰিব বাকি কি হ'ব 1 2 3 1 লাখ 2 লাখ 5 লাখ 10 লাখ 10 crore লৈকে যোৱা তুমি কেৱল 4 হ'ব নোৱাৰে ঠিক আছে কি হৈছে তলৰ কোণটো সমীকৰণ যৰ সংগত নিয়ম হল অদ্বিতীয় সমাধান not equals to b1 by b2 তাৰপিছত আৰু এটা আছে a1 by a2 b1 by b2 c1 by c2 আৰু অসংগত a1 সমান্তৰাল ৰেখা দুটো সমান্তৰাল হ'ব লাগিব ঠিক আছে a1 by a2 equals to b1 by b2 not equals to c1 by c2 সংগত হলে এই দুটা নিয়ম মানি চলিব এটা দুটা অসংগত হলে এটা নিয়ম মানি চলিব ইয়াতে কি হৈছে কোনটো অসংগত ঠিক আছে এতে কম্পেয়াৰ কৰি চোৱা ঠিক আছে a1 by a2 ইকুয়াল আহিব লাগিব not equal to c1 by c2 আহিব লাগিব চোৱা ইয়াতে ঠিক আছে এইটো যদি আমি কম্পেয়াৰ কৰো কি হ'ব ইয়াতে a1 by a2 5 by 2 a1 by a2 5 by 2 ঠিক আছে তাৰ পিছত b1 by b2 কিমান হ'ব 6 by 3 এই দুটা ভ্যালু কেতিয়াও সমান নহয় এটো অদ্বিতীয় সমাধানত গুছি গল এটো অদ্বিতীয় সমাধান মানে এইটোৰ লগত মিলিছে এইখিনি এইটোৰ লগত মিলিছে মিলিল তাৰ সংগত আমাক লাগে সংগতটো নালাগে আমাক ঠিক আছে তেনেহলে আকৌ এটো চেক কৰা এতিয়া এটো কিমান হ'ব ইয়াতে কিমান হ'ব a1 by a2 1 আছে ইয়াতে কোনো নাই মানে 1 by 2 আৰু এটো b1 by b2 কিমান হ'ব ইয়াতে 1 আছে 1 by -5 এটো not equal to এটো কার লগত মিলিছে এটো লগত মিলিছে তার মানে এটো সংগত এটো নহব আমাক লাগে অসংগত ঠিক আছে ইয়াতে কিমান আছে 3 a1 by a2 কিমান আছে 6 3 by 6 b1 by b2 b1 আছে 1 b2 কিমান আছে 2
ঠিক আছে 3 ইয়াক কাটিলে 1/2 1/2 1/2 ইকুৱেল আছে এতিয়া নট ইকুৱেল টু c1/c2 আহিব লাগিব নট ইকুৱেল টু c1/c2 এতিয়া c1 ৰ ভ্যালু কিমান আছে ইয়াতে 4 আছে কিন্তু একচুয়ালি সমান সমানৰ এইফালে +4 আছে যদি আমি এইটোক এইফালে লৈ আহিলো কিমান হ'ব -4 ঠিক আছে এইফালে 5 আছে এইফালে লৈ আহিলে কি হৈ যাব -5 একে কথা 4/5 তাৰ মানে 1/2 equal to 1/2 not equal to 4/5 কাল লগত কম্পেয়াৰ কৰিছে a1/a2 equals to b1/b2 1/2 equals to 1/2 not equal to c1/c2 not equal to 4/5 option number c is the correct answer এইটোৰ লগত মিলিছে আৰু এইটোৰ লগত মিলা মানে কি অংগটা একেবাৰে ইজি হয় ইমান এটা কঠিন নহয় জাস্ট চাব লাগিব কেনেকৈ সমাধান কৰিব লাগে ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও বহুত প্ৰশ্ন আছে তোমালোকে চাই থাকা ভিডিওটো শেষলৈকে চাবা এনেকা নহয় আধাতে উঠি গৈছে পৰীক্ষা আহি গৈছে আৰু এনে ইমান প্ৰশ্ন কৰিম আমি পৰীক্ষা ফালি আহিব লাগিব বুজিছা এটা বৃত্তৰ কিমান জোৰ সমান্তৰাল স্পৰ্শক থাকে এটা বৃত্তৰ কিমান জোৰ সমান্তৰাল স্পৰ্শক থাকে ঠিক আছে মই যদি ইয়াতে এটা বৃত্ত অঙ্কন কৰো स्पर्शक की एक टच কৰি যাব এনেকে ঠিক আছে थोड़ा सा टच करके निकल गया ঠিক আছে মানে লাহেকে মানে তোমাৰ অন্তৰৰ এটা ঘণ্টি বজাই থৈ গুছি গল তুমি গমে নাপালা ঠিক আছে জাস্ট টাচ কৰি উলাই গল এতে ইয়াৰ যদি সমান্তৰাল মই বনাব যাও তেনেহলে এইফালে আৰু এটা বনাব পাৰিম বাকি এইফালে যদি বনাও কাটাকাটি কৰিব এইফালে যদি বনাও কাটাকাটি কৰিব তাৰ মানে ইয়াৰ পৰা কি গম পালো যে এই বিন্দুটোৰ অপোজিটত যেটো বিন্দু থাকিব তাতে আমি আৰু এটা বনাব পাৰিম আদাৰৱাইজ আমি যি স্পৰ্শক বনাও কিয় কাটাকাটি কৰিব সমান্তৰাল নহব তেনে সমান্তৰাল স্পৰ্শক আমি কেইটা পালো এটাই পালো সরি এজৰ পালো দুটা এজৰ পালো নে নেপালো পালো ঠিক আছে বাকি তুমি যতে নবনাও কিয় কাটাকাটি কৰিব অনলি এইটো বিন্দুত কাটিছে একেবাৰে এই বিন্দুৰ বিপৰীত ফালে ইয়াতে আৰু এটা স্পৰ্শক পাম আদাৰৱাইজ আমি নাপাম সমান্তৰাল পাম এটা বৃত্তৰ কেইটা স্পৰ্শক থাকে ইনফাইনাইট অসংখ্য স্পৰ্শক থাকে কিন্তু যদি তোমাক খুদে যে সমান্তৰাল স্পৰ্শক কেইডাল থাকে দুডাল থাকে ইয়াতে এটা এতিয়া তুমি কৈছা মই ইয়াতে এটা বনোৱা ভাই একো প্ৰবলেম নাই তোমাক কোনে মানা কৰিছে ইয়াতে তুমি বনাই লোৱা এই বিন্দুৰ একেবাৰে বিপৰীত ফালে এইটো বিন্দু আছে ইয়াতে এটা স্পৰ্শক মানে এটা কেইটা স্পৰ্শক দুটা সমান্তৰাল স্পৰ্শক কেইটা থাকিব দুটা থাকিব পাৰে কেইটা দুডাল থাকিব পাৰে এটো চোৱা 5 সেন্টিমিটার আৰু 3 সেন্টিমিটার ব্যাসার্ধ দুটো ঐকেন্দ্রিক বৃত্ত আঁকা হল ওকে ঐক্যকেন্দ্রিক ঠিক আছে ঐকেন্দ্রিক মানে কথাটো কি বুঝাইছে একচুয়ালি ভালদৰে চাবা কেন্দ্র এটা বৃত্ত দুটা কেন্দ্র এটা ঐকেন্দ্রিক মানে কেন্দ্র এটা বৃত্ত দুটা এটা কেন্দ্র বৃত্ত দুটা এটা কেন্দ্র বৃত্ত দুটা এতিয়া এটা বৃত্তৰ ব্যাসার্ধ কিমান হ'ব 3 সেন্টিমিটার আৰু এটা 5 সেন্টিমিটার তেনেহলে মই ধৰি লৈছো এটো 3 সেন্টিমিটার এটো 5 সেন্টিমিটার ঠিক আছে হ'ব একো নাই বৃত্ত ধৰি লোৱা এইটো কিমান মই জানো এইটো মোৰ 3 আৰু মই যদি এইটো কব যাও এইটো মোৰ কিমান মই জানো এইটো মোৰ 5 একো আপত্তি নাই সিধা কথা নরমাল কথা এতিয়া ইয়াতে চাবা অকণমান ঠিক আছে ঐকেন্দ্রিক বৃত্ত আঁকা হল ডাঙৰ বৃত্তৰ এডাল জে সৰু বৃত্তক স্পৰ্শ কৰিলে জে ডালত ধৰিব এতিয়া ডাঙৰ বৃত্তটোৰ এডাল জে কি কৰিলে সৰু বৃত্তটোক স্পৰ্শ কৰিলে ইয়াতে ঠিক আছে তেনেহলে মই ধৰিছো এইটো কিমান এ বি ঠিক আছে এবোৰ এমসিকিউ হয় দে মই ইমান মানে ডিটেইলছ মানে সলিউশন কৰি নিতু জাস্ট তোমালোকক বুজাই দিম কেনেকৈ উলাব লাগে তোমালোকে উলাই লবা ঠিক আছে সো ইয়াতে এই ডাঙৰ বৃত্তটো এডাল জে কিন্তু সৰু বৃত্তটোৰ কি হৈ গল এডাল স্পৰ্শক হৈ গল ওকে নো প্ৰবলেম এতিয়া কথাটো হল এই কেন্দ্ৰৰ পৰা যদি আমি এনেকে চাও এইটো বিন্দুলৈ যদি আমি যাও তেনেহলে তুমি এতিয়া মোক কোৱাচোন আৰু ইয়াতে যদি আমি এটা লম্ব আঁকো কাৰণ আমি জানো স্পৰ্শক আৰু ব্যাসাৰ্ধ সদায় পৰস্পৰ লম্ব হৈ থাকে ঠিক আছে তাৰ মানে এইটো মোৰ কিমান 90 ডিগ্ৰী এইখিনি মোৰ বাহুৰ দৈৰ্ঘ্য কিমান হয় মোৰ এইখিনি বাহুৰ দৈৰ্ঘ্য কিমান হয় এইখিনি বাহুৰ দৈৰ্ঘ্য মোৰ 5 হয় আৰু এইখিনি কিমান হয় বৃত্তৰ ব্যাসাৰ্ধ সদায় সমানে হয় তাৰ মানে 3 হ'ব এইটো মোৰ 3 ঠিক আছে মই এতিয়া যদি এই বৃত্তটো মই চাব যাও তোমালোকে ভালদৰে চাবাচোন এই বৃত্তটো যদি মই চাব যাও ইয়াতে এটা বস্তু লক্ষ্য এইটো এটা সমকোণী ত্ৰিভুজৰ কি থাকে অতিভুজ থাকে ভূমি থাকে আৰু লম্ব থাকে অতিভুজ কোনটো হ'ব অতিভুজ যদি মই চাব যাও আটাতকে দীঘল বাহু যেটো ওবি অতিভুজ ঠিক আছে অতিভুজ যদি মই ভূমি যাও মই যিকোনো এটা ঠাইক মই ভূমি বুলি ধৰি লৈছো এই বাহুটো মই ভূমি বুলি ধৰি লৈছো তাৰ মানে ভূমি কিমান বিসি আৰু লম্ব কিমান লম্ব আছে মোৰ এইটো ওসি মোক উলাব লাগে কি মই যদি ইয়াৰ পৰা এইখিনি উলাব পাৰো মই জানো এটা বৃত্তৰ ব্যাসাৰ্ধই স্পৰ্শক সমানে দুভাগ কৰে হয় নহয় হয় জে ডালক সমানে দুভাগ কৰে বৃত্ত এটাৰ ব্যাসাৰ্ধ জে ডালক সমানে দুভাগ কৰে ঠিক আছে যদি আমি লম্ব হবে যদি আকো তেনেহলে কি হ'ব সমানে দুভাগ কৰে এতিয়া কথাটো হল মই এইখিনি ভ্যালু যদি উলিয়াই লব পাৰো এই সমকোণ ত্ৰিভুজৰ পৰা
তেনেহলে ইয়াৰ লগত 2 পূৰণ কৰিলে গোটেইখিনি আহি যাব এতিয়া মোক মেইন কথা মোক লাগে এইখিনি কেনেকৈ ওলাম মই এইখিনি তোমালোকে চাবা ইয়াতে আমি জানো সমকোণী ত্ৰিভুজৰ এটা নিয়ম আছে কি নিয়ম আছে অতিভুজ সূত্র আছে এটা আৰু এই সূত্ৰটো আমাক কোনে দিছে মামাই দিছে পাইথাগোৰাছ মা অতিভুজ স্কয়ার ইকুয়ালস টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার সিধা কথা একেবারে ইজি অতিভুজ মোৰ কিমান আছে OB OB স্কয়ার ইকুয়ালস টু ভূমি স্কয়ার ভূমি মোৰ কিমান BC BC স্কয়ার প্লাস লম্ব স্কয়ার লম্ব মোৰ কিমান OC OC স্কয়ার ঠিক আছে OB এর ভ্যালু কিমান 5 স্কয়ার BC এর ভ্যালু কিমান মই না জানো BC এ তো মোক ওলাব লাগে না BC এইটোৱে মোক ওলাব লাগে ঠিক আছে প্লাস OC কিমান 3 স্কয়ার 5 স্কয়ার কৰিলে কিমান হ'ব 25 বাট 3 স্কয়ার কৰিলে হ'ব 9 এইফালে প্লাস হৈ আছে এইফালে আহিলে মাইনাস ইকুয়ালস টু BC স্কয়ার ঠিক আছে 25 ৰ পৰা 9 গলে কিমান থাকিব 16 ইকুয়ালস টু BC স্কয়ার স্কয়ার এইফালে আহিলে কি হৈ যাব তোমালোকে নিশ্চয় জানা ৰুট হৈ যাব এইফালে থাকিব কি মোৰ BC এতিয়া কথাটো হ'ল BC ইকুয়ালস টু √16 16 ক ৰুট কৰিছে ভাই 16 ক ৰুট কৰিলে কিমান আহিব 4 তাৰ মানে মই BC কিমান পালো BC মই 4 পালো এতিয়া কথাটো হল প্ৰশ্নটো ইয়াতে থিয় হ'ব যে এইখিনি ঠাই যদি মোৰ 4 হয় তেনেহলে এইখিনি কি হ'ব 4 কাৰণ গোটেইখিনি আধা এইখিনি 4 এইখিনি 4 তেনেহলে গোটেইখিনি কিমান হ'ব 8 তাৰ মানে এইটো যেটো z যেটো স্পৰ্শক আৰু z এইটো দৈৰ্ঘ্য কিমান হ'ব 8 সেমি একেবাৰে ইজি হয় কিমান হ'ব 8 সেমি ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও ইয়াতে চাব আপোনালোকে কি আছে প্ৰশ্নটো the term of the AP কি দিয়া আছে AP সমান্তৰ প্ৰগতিটো কি দিয়া আছে √2 √8 √32 the next এতটোৰ পৰৱৰ্তী পদ নেক্সট পদটো কিমান আহিব তোমালোকে ইয়াতে ভালদৰে এটা বস্তু চাবা ইয়াতে √2 আছে মই √2 ৰাখি দিলো ঠিক আছে ইয়াতে চোৱা 8 আছে মই 8 ক কি লিখিব পাৰো 4 * 2 4 * 2 এটো 4 * √2 মই লিখিব পাৰো √4 মানে কিমান 2 √2 তাৰ মানে এটুক মই 2 √2 লিখিব পাৰো এটো কিমান আছে এটা বৰ্গ সংখ্যাৰ লগত পূৰণ কৰা আছে নেক্সট বৰ্গ সংখ্যা কোন আছে ইয়াতে মই 4 লৈছো 4 এর পিছৰ নেক্সট বৰ্গ সংখ্যা কোন আছে 9 আছে তো 9 এটুক মই কিমান লিখিব পাৰো √18 আছে এটুক মই কিমান লিখিব পাৰো 9 * 2 9 * 2 মানে √9 * √2 তাৰ মানে কিমান √9 মানে 3 আৰু √2 3 √2 এটুক মই 3 √2 লিখিব পাৰিম এটুক মই কিমান লিখিব পাৰিম যেনেকে √2 2 √2 3 √2 এটো হ'ব 4 √2 নেক্সট টু কিমান হ'ব 5 √2 obviously 5 √2 হ'ব ঠিক আছে এতিয়া 5 √2 তো মই লিখিব নোৱাৰিম মোৰ অপচন 5 √2 নাই এতিয়া মই কি কৰিব লাগিব 5 √2 মই অকল ৰুটত আনিব লাগিব 5 √2 এটুক মই কেনেকৈ লিখিব পাৰো 5 ক মই ৰুট দি 25 লিখিব পাৰো নে নোৱাৰো 25 ক ৰুট কৰিলে 5 আহি যাব ন নিশ্চয় আহি যাব এতিয়া ইয়াতে ৰুট আছে দুটেই ৰুটৰ ভিতৰত লৈ ললো মই 25 * 2 কিমান হৈ গ'ল 25 * 2 50 তাৰ মানে কিমান আহিব √50 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসার একেবাৰে ইজি হয় ভাই একেবাৰে ইজি যেনেকৈ তুমি ৰুটৰ পৰা বাহিৰত লৈ আহিছা ঠিক তেনেকৈ তুমি বাহিৰৰ পৰা ভিতৰতো লব পাৰিবা এনেকা নহয় ন অকল কেৱল বাহিৰতে লব পাৰিছো ভিতৰতো লব পাৰিম তাৰ পিছত ইয়াতে চাম কি দিয়া আছে সমান্তৰ প্ৰগতি -3, -1/2 এই সমান্তৰ প্ৰগতিৰ 11তম পদ ওকে কি কৈছে 11তম পদ ঠিক আছে 11তম পদটো আমি এতিয়া কেনেকৈ ওলাম প্ৰশ্নটো ইয়াতে থিয় হল 11তম পদ কেনেকৈ ওলাম বহুত ঝামেলা কেনেকৈ ওলাম আমাৰ হাতত এটা সূত্ৰ আছে obviously a + n-1 into d যত a হল আমাৰ সবে জানা কি হয় প্রথম পদ ঠিক আছে পদ নং কিমান নং পদ ওলাব গৈছে 11 নং তাৰ মানে ইয়াতে n ৰ ভ্যালু 11 প্রথম পদ কিমান আছে -3 এর ভ্যালু -3 d সাধারণ অন্তর পার্থক্য দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰি দিয়া ইয়াৰ পৰা যদি মই এটো মাইনাস কৰি দিও -1/2 -3 দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস ইয়াতে কিমান আছে -1/2 মাইনাস +3 3 ৰ পৰা আধা গলে কিমান থাকিব 2.5 এ থাকিব ভাই 2.5 মানে মই কিমান লিখিব পাৰো এটো 5/2 লিখিব পাৰো ঠিক আছে আরে ভাই 3 টকাৰ পৰা তুমি আধা টকা বাদ দিছা 50 পইচা 1/2 মানে কি 50 পইচা 3 টকাৰ পৰা 50 পইচা বাদ দিয়ে কিমান থাকিব 2.5 টকা 2.5 ক যদি আমি এনেকে লিখো 5/2 একো আপত্তি নাই 5 টকা দুভাগ কৰিলে 2.5 টকা আহি যায় সিধা কথা তেনেহলে ইয়াতে d ৰ ভ্যালু মই কিমান পালো 5/2 এতিয়া সূত্ৰ মতে দি দিয়া a ৰ ভ্যালু কিমান -3 প্লাস n ৰ ভ্যালু কিমান 11 নং পদ n - 1 into d ৰ ভ্যালু কিমান আছে 5/2
বাস সলভ কৰি দিয়া এটা 3 11 পৰা 2 1 গলে কিমান থাকিব 10 প্লাস 10 into 5/2 2 এৰে 10 কাটলে ইয়াতে হ'ব 5 5 into 5 কিমান হ'ব 25 minus 3 plus 25 25 ৰ পৰা 3 গলে 22 তাৰ মানে 11 নং পদটো হ'ব 22 ইজি হয় একেবাৰে ইজি ঠিক আছে সূত্ৰ সকলোৰে মনত আছে এতিয়া আৰু সূত্ৰৰ ডিটেইলছত কোৱা কেনেকৈ আহে কি হয় এইবোৰ কোৱা সময় নাই তোমালোকে জাস্ট ইয়াতে প্ৰেক্টিছৰ কাৰণে চাব লাগিব ঠিক আছে প্ৰেক্টিছ মোড চলি আছে প্ৰেক্টিছ মোড ইয়াতে চাবা এতিয়া কি আছে ইয়াতে যদি 3 সেন্টিমিটার ব্যাসার্ধ বৃত্ত এটা টনা স্পর্শক দুডাল 60 ডিগ্রি কোণত হালি থাকে তেন্তে প্রতিডাল স্পর্শকৰ দৈর্ঘ্য হ'ব প্রতিডাল স্পর্শকৰ দৈর্ঘ্য কিমান হ'ব উলাব লাগে এইটো ঠিক আছে কি কৰিব লাগে প্রতিডাল স্পর্শকৰ দৈর্ঘ্য হ'ব ইয়াতে সিধা কথা কি কৈছে 3 সেন্টিমিটার ব্যাসার্ধ বৃত্ত এটা মই এটা বৃত্ত আঁকিলো কিমান আছে 3 সেন্টিমিটার ব্যাসার্ধ ঠিক আছে ব্যাসার্ধ কিমান 3 সেন্টিমিটার ওকে নো প্রবলেম 3 সেন্টিমিটার ঠিক আছে ব্যাসার্ধ 3 সেন্টিমিটার স্পর্শক দুডাল 60 ডিগ্রি কোণ থালি আছে মই দি ইয়াতে দুডাল স্পর্শ অঙ্কন কৰো এনেকে ঠিক আছে এই স্পর্শক এইটো এটা স্পর্শক বৃত্ত এটা বিন্দু স্পর্শ কৰিছে এইটো স্পর্শ কৰিছে এই স্পর্শক কিমান ডিগ্রি কোণ থালি আছে 60 ডিগ্রি কোণ থালি আছে ঠিক আছে কিমান ডিগ্রি কোণ থালি আছে 60 ডিগ্রি ঠিক আছে এতিয়া কথাটো হল কৈছে যে তেনে স্পর্শক দুটাৰ দৈৰ্ঘ্য কিমান হ'ব স্পর্শকৰ দৈৰ্ঘ্য স্পর্শকৰ দৈৰ্ঘ্য উলাব হলে মই ইয়াতে এটা কাম কৰিম সৰু সৰু অকনমান বদমাসি কৰিম ঠিক আছে এইটো মোৰ কিমান আছে এইটো মোৰ আছে বৃত্তৰ ব্যাসাৰ্ধ ব্যাসাৰ্ধ কিমান দি আছে 3 এইটো মোৰ কিমান হ'ব এইটো যদি গোটেইখিনি 60 ডিগ্রি কোণ হয় তেনে হলে মই যেতিয়া কেন্দ্ৰৰ পৰা বিন্দুটোলৈ যেটো বিন্দুৰ পৰা স্পৰ্শ অকা হৈছে স্পৰ্শ অকা হৈছে যেটো বিন্দুৰ পৰা সেই বিন্দুটো যদি সংযোগ কৰি দিও তেনে হলে এই কোণটো সমানে দুভাগ কৰিলে এটা কোণ কিমান হ'ব 30 ডিগ্রি obviously আৰু আমি জানো বৃত্তৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ সদায় কিমান হয় বৃত্তৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ সদায় 90 ডিগ্রি হয় ঠিক আছে এতিয়া মই যদি ইয়াতে নাম দিও এইটো O এইটো P এইটো Q ঠিক আছে এই ত্ৰিভুজটো চোৱাচোন এটা কোণ 90 ডিগ্রি এইটো 30 তেনে হলে আলটিমেটলি এইটো কিমান হৈ যাব 60 plus 30 90 plus 90 180 ডিগ্রি ত্রিভুজ তিনিটা কোণৰ যোগফল 180 ডিগ্রি সিধা কথা এতিয়া কথাটো হল তুমি ইয়াতে এটা বস্তু সৰু বস্তু এটা চিন্তা কৰিব লাগিব কি চিন্তা কৰিব লাগিব তোমাৰ জানিব লাগিব যে এইটো মই কি পালো সমকোণী ত্ৰিভুজ মানে মই ইয়াতে কি ব্যৱহাৰ কৰিব পাৰিম ত্ৰিকোণমিতি ব্যৱহাৰ কৰিব পাৰিম কি ব্যৱহাৰ কৰিব পাৰিম ত্ৰিকোণমিতি কোণৰ মান দিয়া আছে বাহুৰ দৈৰ্ঘ্য দিয়া আছে মোক কি উলাব কৈছে যে স্পৰ্শকৰ দৈৰ্ঘ্য স্পৰ্শক মানে এইটো বাহুৰ দৈৰ্ঘ্য উলাব কৈছে এইটো বাহুৰ দৈৰ্ঘ্য উলাব লাগে মই কেনেকৈ উলাম সিধা কথা মোৰ এইটো বাহুৰ ভ্যালু দিয়া আছে আৰু এইটো বাহু উলাব লাগে মোৰ এইটো বাহুৰ দৰকাৰ নাই এইটো বাহু কি হয় এইটো বাহু অতিভুজ হয় 90 ডিগ্ৰীৰ বিপৰীত ফালে থকাটো অতিভুজ হয় মোৰ অতিভুজৰ দৰকাৰ আছে জানো নাই মোক কাৰ দৰকাৰ আছে 90 ডিগ্ৰীৰ লগত থকা এইটো যদি মোৰ লম্ব হয় ঠিক আছে মই যদি এইটো কোণ লব পাৰিম কাৰণ এইটো কোণ মোৰ হাতত দিয়া আছে 30 ডিগ্ৰী যেটো কোণ লম তাৰ বিপৰীত ফালে থকা বাহুটো কি হ'ব লম্ব আৰু তাৰ লগত থকা বাহুটো কি হ'ব ভূমি ঠিক আছে মই ভূমি আৰু লম্ব ইউজ কৰিব পাৰিম ভূমি উলাব লাগে লম্বৰ ভ্যালু দিয়া আছে ভূমি আৰু লম্ব ইউজ কৰা কোনটো আছে tan theta equals to কি আছিল পাহৰিছা ভূমি লম্ব বাই ভূমি tan theta equals to লম্ব বাই ভূমি এতিয়া কথাটো হল tan theta থিটাৰ ভ্যালু কিমান ধৰিম মই ইয়াতে 30 tan 30 ইয়াতে লম্ব কিমান আছে লম্ব মানে এইটো বাহু কিমান আছে 3 মই ইয়াতে লম্ব 3 লিখিম ভূমি মানে PQ মই PQ লিখিম এতিয়া কথাটো চাবা tan 30 ৰ ভ্যালু কিমান ও স্যার tan 30 ৰ ভ্যালু 1/√3 = 3/PQ বজ্ৰ পূৰণ কৰি দিয়া PQ এইফালে আহি যাব PQ * 1 PQ থাকিব PQ 1 ৰ লগত পূৰণ হয় PQ এ থাকিব 3 * √3 তাৰ মানে PQ কোন হয় PQ এটো স্পৰ্শক হয় আৰু স্পৰ্শকৰ ভ্যালু কিমান হলো 3√3 cm অপশন নম্বৰ A is the correct answer 3√3 cm বহুত ইজি হয় ইমান এটা কঠিন নহয় বহুত বেছি ইজি হয় নেক্সট প্ৰশ্নলৈ আমি আগুৱাই আহিলো ইয়াতে চাবা তোমালোকে কি দিয়া আছে যে ABC আৰু DEF ত্ৰিভুজৰ সদৃশ ওকে নো প্ৰবলেম ABC সদৃশ ত্রিভুজ DEF যদি সদৃশ হয় তেনে হলে মই অকনমান আগতে কৈছো তেনে হলে বাহুবোৰ কোনটো অনুৰূপ হ'ব AB/D তাৰ পিছত কোনটো হ'ব আৰু
BC by EF আৰু ইহঁতৰ এটা কথা ইহঁতৰ অনুপাতবোৰ কি হ'ব সদায় সমান হ'ব BC by EF তাৰ পিছত আৰু কোনটো আহিব AC by DF এইটো সদায় সমান হ'ব কাৰণ সদৃশ হয় সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাত সদায় সমান এতিয়া কথাটো হ'ল AB by DE মোক দিয়া আছে আৰু এটা ভাল বুকৈ লক্ষ্য কৰছনি ইয়াতে মোক আৰু এটা বস্তু দিয়া আছে কি দিয়া আছে 2AB equals to DA মই যদি ইয়াৰ পৰা AB টো ৰাখি দিও এইফালে D ৰ লগত 1 পূৰণ হৈছে D টো যদি মই এইফালে লৈ আহো কি হ'ব হৰণ পূৰণ হৈ থকা বস্তু এইফালে হৰণ হৈ যাব এইফালে 1 আছে 1 থাকিব এইফালে 2 পূৰণ হৈ আছে পূৰণ হৈ থকা বস্তুটো এইফালে লৈ গলে কি হৈ যাব হৰণ হৈ যাব তাৰ মানে AB by DE মই কিমান পালো AB by DE মই 1/2 পালো এইখিনি ভ্যালু মই কিমান পালো 1/2 equals to BC by EF BC by EF এইখিনি মই পাই গলো এইটোকে এতিয়া ব্যৱহাৰ কৰিম 1/2 equals to BC ৰ ভ্যালু ইয়াতে মোক কিমান আছে 12 মই ইয়াতে কিমান লিখিম 12 লিখিম ডিভাইডেড বাই EF মই ইয়াতে EF লিখিম ঠিক আছে এতিয়া বজ্ৰ পূৰণ কৰি দিয়া EF ৰ লগত 1 পূৰণ কৰিলে এইফালে EF ৰ লগত 1 পূৰণ কৰি 1 12 ৰ লগত 2 পূৰণ কৰিলে 24 EF ৰ ভ্যালু কিমান 24 সেন্টিমিটাৰ অপচন নম্বৰ A ইজ দি কারেক্ট आंसर 24 সেন্টিমিটার একেবারে ইজি হয় ভাই একেবারে ইজি হয় ঠিক আছে একেবারে ইজি হয় কি হৈছে ইয়াতে চোৱা এটা বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান হলে বৃত্তৰ কালি হ'ব কি দি আছে পাই r স্কয়ার বৃত্তৰ কালি পৰিসীমা কিমান 1 2 পাই r এই দুটা ভ্যালু সমান এতিয়া মই ইয়াতে অকনমান চিন্তা কৰিব লাগিব বৃত্তৰ কালি উলাব লাগে পাই দুফাল আছে পাই পাই ক্যান্সেল r স্কয়ার ইকুয়ালস টু 2r r এইফালে এটা আছে এইফালে দুটা আছে এটা কাটি দিলো তার মানে r মানে কি ব্যাসার্ধ কিমান 2 পালো ব্যাসার্ধ 2 পাওয়ার লগে লগে মই কব পাৰিম পাই r স্কয়ার কালি এতিয়া কালি কিমান হ'ব কইছে কি ইয়াতে প্রথম প্রশ্নতে কইছে কালি আৰু পৰিসীমা সমান সমান যদি হয় মই এইটো সমান ফর্মুলা দি সমান দি দিলু আৰু ইয়াৰ পৰা মই r ৰ ভ্যালু উলিয়াই লৈছো ব্যাসার্ধ উলিয়াই যাব কালি উলাম কালি কিমান আছে পাই থাকিব দিয়ক r কিমান আছে r ৰ ভ্যালু মই 2 পালো তাৰ মানে 2 স্কয়ার মানে 4 পাই বর্গ একক 4 পাই বর্গ একক 2 পাই নহব 4 পাই বর্গ একক কিমান হ'ব অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर 4 পাই বর্গ একক একেবারে ইজি হয় চাই থাকিব এনেকে ঠিক আছে এটু কি দিছে y অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব হয় y অক্ষ এইটো যদি মোৰ এটু হয় y অক্ষ আৰু এইটো যদি মোৰ হয় x অক্ষ ঠিক আছে তোমালোকে সিধা কথা মন ৰাখিবা মই ইমান কি নকৰো ঠিক আছে এই বিন্দুটো কিমান দিছে -6 মানে এইটো ইফালে আহিব 1 2 3 4 5 6 -6 8 উপৰ +8 y ৰ ভ্যালু +8 মানে উপৰ পিনে যাব 1 2 3 4 5 6 7 8 এই বিন্দুটো আমাৰ কি হ'ব -6,8 ইয়াৰ y অক্ষৰ পৰা দূৰত্ব এইটো আমাৰ y অক্ষ এইটো আমাৰ x অক্ষ y অক্ষৰ পৰা দূৰত্ব কিমান এইখিনি কিমান আছিল -6 তাৰ মানে এইখিনি কিমান হ'ব -6 বাট এটা কথা মন ৰাখিব দূৰত্ব কেতিয়া মাইনাস নহয় হেই কাৰণে অপচন -6 দিছে তোমালোকে ভাবিবা যে যেতিয়া y অক্ষৰ পৰা দূৰত্ব হয় তেতিয়া x ৰ ভ্যালু লিখিব লাগে আৰু যেতিয়া x অক্ষৰ পৰা দূৰত্ব বুলি হুদে তেতিয়া y ৰ ভ্যালু লিখিব লাগে তেনে টপ তোমালোকে ইয়াতে কি কৰিবা এই বিন্দুটো আছে y অক্ষৰ পৰা দূৰত্ব তাৰ মানে মই x ৰ ভ্যালু লিখিব লাগে x ৰ ভ্যালু দিতে -6 আছে তাৰ মানে অপচন নম্বৰ A ইজ দি কারেক্ট आंसर বাট নট দূৰত্ব ডিসটেন্স কেতিয়াও মাইনাসত নাহে যদিও মাইনাসত থাকে এটো আমি প্লাস বনাই দিব লাগে ইয়াতে -6 আছে আমি এটো প্লাস বনাই দিম +6 অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर এইটো কথা ভালদৰে মন ৰাখিবা দূৰত্ব তুমি কেতিয়াবা দোকানত গৈ কবা নেকি মই স্কুলৰ ইউনিফৰ্ম বনাব লাগে মোক -6 মিটাৰ কাপোৰ দিয়ক -6 কেনেকা -6 তো এটো নেগেটিভত গুছি গল না দূৰত্ব তুমি মাপিলে কেতিয়াও নেগেটিভত নাপাও নহয় সদায় আমি পজিটিভ তুমি তোমাৰ ঘৰ ইয়াৰ পৰা কিমান দূৰ মই মোৰ ঘৰ ইয়াৰ পৰা -20 কিলোমিটাৰ আৰে ভাই -20 কিলোমিটাৰ মাইনাস কেনেকে হ'ব পাৰে ঠিক আছে তোমালোকে ক্লাস 9 ত যেতিয়া তোমালোকে গতি অধ্যায়টো পঢ়িছা তাতে কিন্তু এটা শব্দ আছে হৰণ যেটো ইংৰাজীত কোৱা হয় ডিসপ্লেসমেন্ট হেতু কিন্তু হৰণো একচুয়ালি দূৰত্বই বুজায় কিন্তু হেইটো কিন্তু আকৌ মাইনাস হয় তেতিয়া মেইন প্ৰশ্নটো হ'ল এইটো মাইনাসত কি হয় আপুনি তো এতিয়াই কৈছে দূৰত্ব মাইনাসত আহিব নোৱাৰে তেনেহলে হেইটো মাইনাসত কিয় লিখম একচুয়ালি দূৰত্ব কেতিয়াও মাইনাসত নহয় মাইনাস চিনটো তাতে এইটোৱে বুজায় বিপৰীত দিশ বুজায় বিপৰীত দিশ তাৰ মানে বস্তুটো একচুয়ালি যাব লাগিছিল এইফালে গৈছে এইপিনে কিমান হৈছে 3 কিলোমিটাৰ
কিন্তু একচুয়ালি যাব লাগিছিল এই পিনে 3 কিলোমিটাৰ এতিয়া কথাটো হল মই যাব কৈছো তোমাক এই পিনে তুমি গৈছা এই পিনে 3 কিলোমিটাৰ যাব লাগিছিল তুমি এই পিনে 3 কিলোমিটাৰ যাৰ মানে ইয়াতে -3 কিলোমিটাৰ গৈছা 3 কিলোমিটাৰ -2 কি বুজাইছে বিপৰীত দিশত গৈছা এইটোও বুজায় -2 ঠিক আছে দূৰত্ব কেতিয়াও মাইনাস নহয় ইয়াতে চাবা নেক্সট প্ৰশ্নটো কি আছে যে 6 7a 8b 14 ৰ মাধ্য 9 ওকে 6 plus 7 plus a plus 8 plus b plus 14 কেইটা পদ আছে এটা দুটা তিনটা 4 5 6 divided by 6 আৰু ইহতৰ মাধ্য কিমান 9 ঠিক আছে মাধ্য মানে কি গোটেই কেইটা যোগ কৰি দি যিমানটা পদ আছে ইমানৰে হৰণ কৰি দি আহি যাব একচুয়ালি এক ধৰণৰ গড় হয় এটো ঠিক আছে এতিয়া তলত 6 ৰ হৰণ আছে এইটো যদি মই ইফালে লৈ যাও বৰ্গ পূৰণ হৈছে বজ্ৰ পূৰণ কৰিলে কি হ'ব 6 * 9 কিমান হৈ যাব 54 আৰু এইখিনি প্লাস কৰিলে 6 + 7 13 13 + 14 কিমান হ'ব 27 27 + 8 35 মই ইয়াতে লিখিম 35 + a + b আমাক ইয়াতে কি বুজিছে যে a + b ৰ মান উলিয়াব লাগে a + ভিতৰৰ কোনটো সত্য a + b উলাব লাগে চাও আমি উলিয়াইছো 35 ইফালে প্লাস হৈ আছে সেইফালে গলে কি হ'ব a + b 54 - 35 54 ৰ পৰা 35 গলে থাকিব মোৰ 19 তাৰ মানে মই গম পালো a + b কিমান হ'ব 19 হ'ব অপশন নাম্বার B is the correct answer কোনে যে এটো A অপশন দাগ দিছে actually wait 54 ৰ পৰা 35 ঠিক আছে তাৰ পিছত ইয়াতে চাবা cos 48 - sin 42 ৰ মান হ'ব ওকে cos 48 - sin 42 cos 48 degree minus sin 42 degree তোমালোকে এটা কথা জানা না জানা cos theta equals to sin 90 minus theta এটো নিশ্চয় জানা একেবাৰে সবে জানা এটো আমি জানো ফর্মুলা ত্রিকোণমিতি অধ্যায়ত আছে এটো cos theta equals to sin 90 minus theta এতিয়া মই ইয়াতে cos 48 আছে এটো মই কি লিখিব পাৰো sin 90 minus 48 এটো যদি মই থিটা বলি ধইলো 90 minus theta cos to sin হৈ গৈছে থিটা আছে 90 minus theta এই থিটাটো মোৰ 48 থিটাৰ ঠাইত মই 48 লিখি দিছো minus sin 42 ঠিক আছে এইটো এতিয়া কিমান হ'ব sin 90 ৰ পৰা 48 গলে কিমান থাকিব 42 minus sin 42 42 minus 0 option number C is the correct answer easy হয় ভাই easy হয় একেবাৰে easy হয় next প্রশ্নলে আগুৱাই যাও আমাৰ next প্রশ্ন ইয়াতে কি আছে চাব কি দিয়া আছে sec a plus 10a into 1 minus sin a ঠিক আছে ইয়াতে চাব কি আছে sec a আছে মই sec ক কি লিখিব পাৰো আমি জানো cos theta equals to 1 by sec theta তেনে হলে sec theta equals to কি হ'ব 1 by cos theta মই ইয়াতে sec a ৰ ঠাইত কি লিখিব পাৰো 1 by cos a plus 10 ৰ ঠাইত কি লিখিব পাৰো sin a by cos a ফর্মুলা হয় 1 minus sin a আছে মই 1 minus sin a লিখি দিলো cos a আছে তাৰ মানে এলসিয়াম কি আহিব cos a আহিব ওপৰত কি আহিব 1 plus sin a কাৰণ যেতিয়া হর সেম থাকিব তেতিয়া ওপৰত যি আছে তাকে লিখি দিব লাগে ঠিক আছে ইনটু 1 minus sin a ঠিক আছে এতিয়া এটো সলউশন এটো পূৰণ হৈ যাব কাৰণ ইয়াত তলতো 1 আছে cos a into 1 কিমান হৈ যাব তলত cos a থাকিব ওপৰত কি হৈ যাব 1 plus sin a 1 minus sin a plus b a minus b ফর্মুলা কি আছে a square minus b square ঠিক তেনেকে ইয়াতে a গুণ আছে 1 তার মানে a square minus b square b মানে কিমান আছে sin a তার মানে sin a square ঠিক আছে 1 square মানে কি থাকিব আরে ভাই 1 square মানে 1 minus sin square a divided by cos a এতিয়া কথাটো হল অকনমান কথাটো হল আমি এটা সূত্র জানো তোমালোকেও জানা মই জানো তোমালোকে জানা তোমালোকে বহুত ভাল পড়াশোনা কৰা মই জানো কি হ'ব ইয়াতে cos square a plus sin square a equals to 1 হয় ইয়াৰ পৰা মই লিখিব পাৰো নে নাই cos square a equals to 1 minus sin square a 1 minus sin square a ইয়াতে আছে ইয়াৰ ঠাইত মই কি লিখিব পাৰো cos square a divided by cos a
ওপৰত দুটা cos স্কয়াৰ তলত এটা cos স্কয়াৰ ক্যান্সেল কিমান থাকিব অনলি cos a অপশন নাম্বাৰ ডি ইজ দি কারেক্ট আনসার ঠিক আছে লাহেকে সলভ কৰি দিলে বিন্দাস আহি যাব জাস্ট তোমালোকক এইখিনি ভ্যালু জানিব লাগিব যে sec a মানে 1/cos a আৰু tan a মানে 1/sin a cos a তাৰপিছত ইয়াতে চোৱা সিধা কথা মনত ৰাখিবা এটা কথা tan a = cot b যেতিয়া এনেকে দিয়া থাকিব যে tan a = cot b আচ্ছা মই কৰি আছো তেনেহলে a + b মান এনেকে দিয়া থাকিলে এই কোণটো সদায় কিমান হয় 45 ডিগ্ৰী হয় তেনেহলে a + b কোণ দুটা সেম হয় 45 এ হ'ব a + b কিমান হ'ব 90 48 + 45 90 তুমি এনেকেও কৰিব পাৰা কি আছে ইয়াতে tan a = cot b নো প্ৰবলেম সবাই ইয়াতে ঠিক আছে মই ইয়াতে লিখিব পাৰো নে না নোৱাৰো cot 90 - a = cot b অকনমান আগতে গল এটো এটা ফর্মুলা আছে আমাৰ হাতত ঠিক আছে cot 90 - এইফালে cot আছে এইফালে cot আছে cot যদি মই ক্যান্সেল কৰি দিও কি থাকিব 90 - a = b - a এইফালে গলে কি হ'ব প্লাস a 90 = এইফালে a গলে - a এইফালে গলে প্লাস a + b a + b এর ভ্যালু কিমান 90 কৈছে আপোনালোকে বুজি পাইছে ইজি হয় একেবাৰে ইজি হয় সব ইয়াত দিয়া আছে if sin a equals to sin a plus cos a equals to √2 okay এটো মোক দিয়া আছে no problem then tan a plus cot a তেনেহলে tan a plus cot a কিমান হ'ব tan a plus cot a tan a plus cot a এর ভ্যালু কিমান হ'ব অকনমান প্ৰশ্নটো দিছে চাব লাগিব আমাক একো আপত্তি নাই ঠিক আছে কৰি লৈছো tan a plus cot a equals to what okay tan a এর ভ্যালু কিমান আমি জানো sin a by cos a আৰু cot কিমান হ'ব tan ৰ ভাই cot tan যেটো কয় sin cot হেতু উল্টা কয় tan কৈ আছে sin by cos cot কব cos by sin ঠিক আছে এতিয়া যেতিয়া এলসিএম সেম যদি হর যদি সেম না থাকে তাহলে কি হবে পূরণ কৰি দিয়া পূরণ কৰিলে কি হ'ব sin a cos a এটো পূরণ তাৰ পিছত পূরণ কৰাৰ নিয়ম আছে এই দুটা পূরণ sin a * sin a কিমান হ'ব sin স্কয়ার a প্লাস আছে প্লাস তাৰ পিছত আকৌ এটা নিয়ম আছে কি নিয়ম আছে তলৰটো ওপৰটো cos a * cos a cos স্কয়ার a sin স্কয়ার a আৰু cos স্কয়ার a প্লাস কৰিলে কি হ'ব আকনমান আগতে ফর্মুলাটো লিখি দিছো 1/sin a cos a এতিয়া মই ইয়াতে ৰখি গলো কি হ'ব মোৰ হাতত তো sin a * cos a এর ভ্যালু নাই sin a + cos a এর ভ্যালু হে আছে ওপৰত sin a cos a টো মোৰ হাতত নাই মোক হেতু কি হৈছে কিবা তো ইউজ আছে তা মোৰ এই ইউজটো কৰিব লাগিব ঠিক আছে তোমালোকে ইয়াতে চাবা এই ইউজটো মই এতিয়া কেনে এইটো যে আছে নহয় মই এইটো স্কয়াৰ কৰি দিম দুও পিনে স্কয়াৰ কৰিলে কি হ'ব sin a cos a স্কয়ার = √2 স্কয়ার কোনবাই পণ্ডিতে কি কৰিব sin a স্কয়ার + cos a স্কয়ার আরে ভাই স্কয়ার কৈছো গোটেইখিনি একেলগে ধৰি লব লাগিব ঠিক আছে এইফালে স্কয়ার হ'ব a + b হোল স্কয়ার কি ফর্মুলা কি a স্কয়ার a + b হোল স্কয়ার = a স্কয়ার + b স্কয়ার + 2ab ওকে 2ab ঠিক আছে তো এটো হ'ব a স্কয়ার মানে sin স্কয়ার a plus b স্কয়ার মানে cos স্কয়ার a plus 2ab 2 cos a sin a একই কথা cos a sin a cos a একই কথা sin স্কয়ার a plus cos স্কয়ার a ভ্যালু কিমান 1 এইফালে স্কয়ার কৰিলে কি স্কয়ার ৰুট ক্যান্সেল এইফালে 2 থাকিব 1 plus 2 sin a cos a equals to 2 1 এইফালে প্লাস হৈ আছে এইফালে গলে কি হ'ব minus 2 sin a cos a equals to 2 minus 1 1 to এইফালে গৈ মাইনাস হ'ব 2 এর উপর 1 গলে 1 থাকিব ঠিক আছে 2 এইফালে পূরণ হৈ আছে এইফালে গলে কি হ'ব 2 এইফালে গলে কি হ'ব sin a cos a equals to 1/2 পূরণ থকা বস্তুটো এইফালে গলে হৰণ হৈ যাব এতিয়া মই sin a plus cos sin a into cos a ভ্যালু 1/2 পালো ইয়াতে মোক লাহেকে এইটো ভ্যালু বহাই দিয়া 1/2 দুই ওপৰত এই পূরণ হ'ব 2/1 2/1 মানে 2 অপশন দিয়া নাই এটোৰ ভ্যালু কিমান হ'ব দুনিয়া প্রশ্ন হয় কোশ্চেন রিপিট প্রথম এনটা অযুগ্ম সংখ্যার মাধ্যম হল মাধ্যম মানে
ওলাব লাগিব কেনেকে ওলাম আমি ইমান প্ৰবলেম আরে ভাই একো নহয় প্ৰথমে n তুমি প্ৰথম n টা ধৰি লৈছা না প্ৰথম মই দুটা ধৰি লম প্ৰথম দুটা অযুগ্ম সংখ্যা কি 1 আৰু 3 1 আৰু 3 মাধ্যম যদি ওলাব যাও দুটা পদ লৈছো 1 আৰু 3 যোগ কৰিলে 2 এৰ হৰণ কৰিব লাগিব 1 + 3 কিমান হ'ব 4 4/2 কাটাকাটি কৰিলে কিমান হ'ব 2 2 কি হৈছে মই কেইটা পদ লৈছো দুটা পদ ঠিক আছে এতিয়া মই তিনটা লৈছো 1 + 3 + 5 ডিভাইডেড বাই কি হ'ব এবাৰ 3 হ'ব কাৰণ এটা দুটা তিনটা এই তিনটা যোগ কৰিলে কিমান হ'ব 9/3 3 এইটো কাটিলে কিমান হ'ব 3 3 কি হৈছে ইয়াতে কেইটা পদ এটা দুটা তিনটা পদ ঠিক আছে চাৰিটা পদ লৈ চাও next 1 3 5 next আহিব 7 divided by 4 equals to কিমান আহিব 1 + 3 is 4 9 9 16 16 by 4 কাটাকাটি কৰিলে কিমান আহিব 4 4 কি হৈছে এটা দুটা তিনটা চাৰিটা যিমানটা পদ লৈছো মাধ্যম হিমানে আহি আছে যেতিয়া মোক কৈছে যে n টা পদ মই দুটা পদ লৈছো মাধ্যম 2 তিনটা পদ লৈছো মাধ্যম 3 চাৰিটা পদ লৈছো মাধ্যম 4 পাঁচটা পদ লম মাধ্যম 5 তাৰ মানে কি গম পালো যিমানটা পদ লৈছো হিমানে মোৰ মাধ্যম আহি আছে n টা পদ যদি কোৱা হয় ইয়াতে n আহিব মাধ্যম তলৰ কোণবোৰ ঊৰ্ধ্বক্ৰমত আছে মানে সৰুৰ পৰা ডাঙৰ লৈ আছে ঠিক আছে cos 0 ৰ ভ্যালু 1 হয় cos 30 ৰ ভ্যালু 1 নহয় 1 তকৈ সৰু হয় cos 45 ৰ ভ্যালু মই নিজে পাহৰি থাকিলো cos 30 ৰ ভ্যালু √3/2 ঠিক আছে cos 45 ৰ ভ্যালু 1/√2 cos 60 ৰ ভ্যালু 1/2 ঠিক আছে কি হৈ আছে কিন্তু কমি আছে না নাই কমি আছে মোক লাগে বাঢ়ি যোৱা sin 30 ৰ ভ্যালু sin 45 sin 9 sin 90 ৰ ভ্যালু 1 sin 30 ৰ ভ্যালু কিমান 1/2 sin 45 ৰ ভ্যালু 1/√2 sin 60 ৰ ভ্যালু √3/2 that means increase বাঢ়ি আছে ঊৰ্ধ্বক্ৰমত অপচন বি দিবা এইবোৰ এটা ন যদি কি এটা মৌলিক সংখ্যা তেন্তে ইয়াৰ উৎপাদক বৰ সমষ্টি আমি জানো মৌলিক সংখ্যাৰ উৎপাদক কেইটা থাকে দুটা কি কি সেই সংখ্যাটো আৰু এক যেনেকা 3 এটা মৌলিক সংখ্যা আৰু ইয়াৰ উৎপাদক যদি কব যাও তেনেহলে কি কি হ'ব 1 আৰু সেই সংখ্যাটো নিজে হয় না নহয় নিশ্চয় হয় কে যদি এটা মৌলিক সংখ্যা তেনেহলে কে উৎপাদক কি হ'ব কে এটা মৌলিক সংখ্যা যদি 3 এটা মৌলিক সংখ্যা 3 এর উৎপাদক কোন হ'ব 3 আৰু 1 7 এটা মৌলিক সংখ্যা 7 এর উৎপাদক কি হ'ব 7 আৰু 1 কে এটা মৌলিক সংখ্যা কে এর উৎপাদক কি হ'ব কে আৰু 1 উৎপাদকৰ যোগফল যদি কব যাও ইয়াৰ উৎপাদকৰ যোগফল কিমান হ'ব 3 + 1 কিমান হ'ব 8 সরি 4 ইয়াৰ উৎপাদকৰ যোগফল কিমান হ'ব 8 ইয়াৰ উৎপাদকৰ যোগফল কিমান হ'ব k + 1 ইজি হয় ভাই ইজি হয় অকল মাথা লগালে হৈ যায় বাকি একো টাফ নহয় ঠিক আছে এইটো চোৱা যদি n টা স্বাভাৱিক সংখ্যা আৰু n স্কয়াৰ এটো n স্কয়াৰ হা n স্কয়াৰ n + 1 স্কয়াৰৰ মাজত 22 টা স্বাভাৱিক সংখ্যা থাকে তেন্তে n ৰ মান হ'ব ঠিক আছে 22 টা স্বাভাৱিক সংখ্যা থাকা মানে কি মাইনাস কৰিলে 22 আহিব লাগিব ঠিক আছে এতিয়া ইয়াতে এটা বস্তু চাবা হা ইয়াতে এটা বস্তু চাবা ঠিক আছে মাজত আছে n + 1 স্কয়াৰ মাইনাস n স্কয়াৰ ইয়াতে কিমান আহিব লাগিব 23 এতিয়া তোমালোকে মোক প্ৰশ্ন সুধিবা যে 23 কি একচুয়ালি তো 22 আহিব লাগে গৈছে ঠিক আছে এতিয়া তোমালোকে মোক কবাচোন এটা বস্তু সিম্পল এটা মই ইয়াতে एग्जांपल হলো এটা एग्जांपल লিখিম তোমালোকে মোক কব লাগিব ঠিক আছে 11 12 13 14 15 এতিয়া যদি তোমাক সুধে 15 আৰু 11 ৰ মাজত কেইটা পদ আছে তুমি কি কৰিবা 15 আৰু 11 সরি 15 আৰু 11 ৰ মাজত কেইটা আছে চোৱা কেইটা আছে এটা দুটা তিনিটা এতিয়া 15 ৰ পৰা 11 মাইনাস কৰি দিলে কিমান আহিব 4 15 ৰ পৰা 11 মাইনাস কৰা মানে কি 15 ৰ পৰা যদি তুমি 11 মাইনাস কৰি দিয়া এইখিনি মাইনাস কৰি দিছা তাৰ মানে এইখিনি মাইনাস কৰি দিয়া মানে কি এই সব কেটা ধৰা হৈছে 1 2 3 4 15 কো ধৰা হৈছে কিন্তু 15 টো আমাক না লাগে ঠিক তেনেকে ইয়াৰ পৰা যদি n + 1 স্কয়াৰ পৰা n স্কয়াৰ মাইনাস কৰিছো তেতিয়া n স্কয়াৰ লৈকে মাইনাস হৈ গৈছে n + 1 স্কয়াৰ তো আমাক না লাগে নহয় ইহতৰ মাজত 22 টা আছে কিন্তু যেতিয়া মই এটো মাইনাস কৰি দিম তেতিয়া ইও কাউন্ট হৈ আছে সেইকাৰণে মই 23 বুলি ধৰি লৈছো বুজি পাইছা মাজত 22 টা আছে কিন্তু যেতিয়া মই এইটোৰ পৰা এটো মাইনাস কৰিম ইও তো কাউন্ট হৈ আছে ন তেনেহলে ইয়াকো তো বাদ দিব লাগিব 23 টাৰ পৰা যদি ইয়াতে বাদ দিম তেতিয়া মই 22 টা থাকিব এতিয়া ধুনিয়াকে ইয়াতে সিম্পলি সমাধান কৰিলে হৈ গল a + b হোল স্কয়াৰ মানে কিমান হ'ব a² + 2ab + b²
minus n square equals to 23 ঠিক আছে ইয়াতে ধুনিয়াকে এতিয়া চোৱা n square minus n square cancel 2n into 1 মানে 2n এ থাকিব plus 1 equals to 23 1 to plus হৈ আছে ইফালে গলে কি হ'ব minus n ৰ ভ্যালু কিমান হৈ যাব ইফালে 2n equals to 23 পৰা 1 minus কৰিলে 22 n equals to কিমান হৈ যাব 22 by 2 2 এৰে এটো কাটলে কিমান হ'ব 11 তাৰ মানে নাম্বাৰটো কিমান জানা n ৰ মান হ'ব 11 এতে 11 স্কয়াৰ কৰিলে কিমান হয় 11 স্কয়াৰ কৰিলে 1 to 1 11 n আৰু n plus 1 11 plus 1 কিমান হ'ব 12 12 স্কয়াৰ কৰিলে কিমান হ'ব 144 ইয়াৰ পৰা ইহতৰ মাজত কেইটা আছে 144 minus 121 কিমান হ'ব 23 বাট কথাটো 144 মই ধৰিব নোৱাৰিম তাৰ মানে ইয়াৰ পৰা এটা মাইনাস কৰিলে ইহতৰ মাজত টোটাল কেইটা স্বাভাৱিক সংখ্যা আছে 22 টা স্বাভাৱিক সংখ্যা আছে একেবাৰে ইজি ধুনিয়া প্ৰশ্ন এটা আছে ইয়াতে ঠিক আছে অকল মাথা লগাব লাগিব বাকি আজিৰ কাৰণে এইখিনি আছিল মই যিখিনি এমসিকিউ লৈ আহিছো তোমালোকে চাইছা বহুত ধুনিয়া এমসিকিউ আছিল মই বাকি বহুতখিনি এমসিকিউ লৈ আহিব পৰা নাই বহুত বেছি অসুবিধা চলি আছে মানে মই তোমালোকক এটো শেয়াৰ কৰিব পৰা নাই মানে হয় তো সাবা তোমালোকে অকমান চেষ্টা কৰিবা পৰীক্ষাটো ভালকে দিবা আৰু পৰীক্ষা এক্সাম ফালি আহিবা এনেকা নহয় যে এক্সামটো জাস্ট দিব গৈছে এক্সাম ফালি আহিবা ম্যাথ কোশ্চেন এবাৰ বহুত ধুনিয়া হ'ব কাৰণ মানে মই যেটো এজিউম কৰিব পাৰিছো এবাৰ ম্যাথমেটিক্স প্ৰশ্নটো এইবাৰ সহজে হ'ব ইমান এটা টাফ নহয় তো আশা কৰিছো সবে পৰীক্ষাটো ভালকে দিবা ধুনিয়াকে দিবা এক্সাম ফালি আহিবা মজাছে কৰি আহিবা আৰু বিন্দাস থাকিবা স্ট্রেস কেতিয়াও নলবা বিন্দাস পৰীক্ষাত যাবা বহিবা সলিউশন কৰিবা গুছি আহিবা বাস ধুনিয়া এক্সাম হৈ গল বাকি মস্তি লাইফ ঠিক আছে বাই বাই টাটা গুড নাইট লাভ ইউ অল